Hey dosto, welcome back to my YouTube channel Chinmoy vlogs. তো এইটো vlogs নহয়, তো ৰাম মন্দিৰৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। যেহেতু আমি সকলোৱে ৰামৰ ভক্ত, ৰাম মন্দিৰৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ৰাম মন্দিৰৰ ইতিহাসটো জানেনে? তো মই এই ভিডিঅ'টোত মই ৰাম মন্দিৰৰ ইতিহাসটোৰ বিষয়ে ক'ব চেষ্টা কৰিম। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। তো গাইজ, ৰাৱণক মৰাৰ পিছত ৰাম যেতিয়া অযোধ্যালৈ ঘূৰি আহিল, তাৰ পিছৰ কাহিনীটো বহুতে নাজানে, তো সেইখিনি মই ক'বলৈ চেষ্টা কৰিছোঁ। তো গাইজ, ৰাৱণক যেতিয়া বধ কৰি ৰামে অযোধ্যালৈ ঘূৰি আহিছিল, তাৰপিছত অযোধ্যাত ৰাম ৰজা হ'ল। তেনেকৈ বহু বছৰ চলি থাকিল। তাৰপিছত ৰাম যেতিয়া বৈকুণ্ঠলৈ গমন কৰিলে, তাৰপিছত সেই অযোধ্যাৰ ৰজা হ'ল ৰামৰ পুত্ৰ কুশ। ৰামৰ দুজন পুত্ৰ আছিল, লৱ আৰু কুশ। কুশ ৰজা হ'ল, আৰু কুশ ৰজা হোৱাৰ সময়ত কুশে অযোধ্যাত বহুকেইটা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল। তাৰপিছত সেই ৰাম মন্দিৰ কেইটা কিং বিক্ৰমাদিত্যই 57 BC-ত ৰিনোভেট কৰিছিল। তাৰপিছত অসমলৈ বা ভাৰতবৰ্ষলৈ মোগলৰ আক্ৰমণ হ'ল। 1526 চনত বাবৰ অযোধ্যালৈ আহিছিল। তো বাবৰে তেওঁৰ সেনাপতি মীৰ বাকিক ক'লে যে এই অযোধ্যাৰ ৰাম মন্দিৰৰ ঠাইত মছজিদ বনাব লাগে, আৰু তেনেকৈয়ে মীৰ বাকিয়ে 1528 চনত ৰাম মন্দিৰ ভাঙি তাত মছজিদ নিৰ্মাণ কৰিছিল, আৰু সেই মছজিদৰ নাম দিয়া হৈছিল বাবৰি মছজিদ। তেনেকৈয়ে মোগলৰ শাসন চলি থাকিল। 190 বছৰ তেনেকৈ মোগলৰ শাসন চলি থাকিল। তাৰপাছত 1717 চনত ৰজা জয় সিঙে সেই মছজিদৰ ওচৰৰে এডোখৰ ঠাইত এটা ৰামৰ মন্দিৰ নহয়, ঠিক ৰামৰ মূৰ্তি এটা স্থাপন কৰিছিল। 1853 চনত এটা সংগঠন নিৰ্মোহী আখৰা বুলি এটা সংগঠন ওলাই আহিল আৰু দাবী কৰিলে যে এতিয়া যি ঠাইত মছজিদ আছে সেই ঠাইত আগতে ৰাম মন্দিৰ আছিল। তেতিয়াৰ পৰাই হিন্দু আৰু মুছলমানৰ মাজত এখন কাজিয়াৰ সৃষ্টি হৈছিল। আৰু মছজিদৰ মাজত এখন ৱাল দি দিছিল, আৰু কাৰণ ব্ৰিটিছে ভাবিছিল যে ধৰ্মীয় সংকট এনেকৈ দূৰ কৰিব পৰা যাব। তেনেকৈয়ে বহু বছৰ চলি থাকিল। 1858 চনত নিৰ্মোহী আখৰা সংগঠনটোৱে কোৰ্টত কেছ কৰিলে যে এতিয়া যি ঠাইত মছজিদ আছে সেই ঠাইত আগতে ৰাম মন্দিৰ আছিল। আৰু তেতিয়াৰ পৰাই হিন্দু আৰু মুছলমানৰ সংঘাতখন অলপ ডাঙৰ হৈ গ'ল। হিন্দুখিনিয়ে মছজিদৰ কিছুমান ৱাল চোৱালো ভাঙিলে, আৰু যিখন ব্ৰিটিছে বনাই দিছিল ৱাল, সেই ৱালখনো ভাঙিছিল। আৰু তেতিয়া ইংৰাজে মছজিদত তলা লগাই দিছিল আৰু কৈছিল যে মছজিদটো পবিত্ৰ জুম্মাৰ সময়তহে খুলিব পাৰিব, এনে মছজিদটো খুলিব নোৱাৰে। আৰু তেনেকৈয়ে 1947 চনলৈ চলি থাকিল। 1947 চনত যেতিয়া অসম স্বাধীন হ'ল ব্ৰিটিছৰ হাতৰ পৰা, তাৰ পাছতো দুবছৰ তেনেকৈ চলি থাকিল। কিন্তু 1949 চনত সেই মছজিদৰ ভিতৰতেই এটা ৰামৰ মূৰ্তি ওলোৱা বুলি এক জনশ্ৰুতি হৈছিল। আৰু তেতিয়া হিন্দুসকলে সেই মছজিদৰ ভিতৰতেই গৈ সেই ৰামৰ মূৰ্তিটোত পূজা কৰিবলৈ বিচাৰিছিল।
আৰু তেতিয়া মুছলমানসকলেও কোৰ্টত এটা কেছ ৰুজু কৰিছিল যে মছজিদৰ ভিতৰত এনেকুৱা কৰিবলৈ দিয়া নহ'ব। আৰু সেই সময়ৰ পৰা হিন্দু মুছলমানৰ সংঘাতখন আৰু বাঢ়ি বাঢ়ি গৈয়ে থাকিল। তো সেই কথাটো তেতিয়াৰ জৱাহৰলাল নেহৰুৱে গম পালে, তেতিয়া অযোধ্যাৰ এজন মেজিষ্ট্ৰেট কে নেয়াৰক ক'লে যে সেই মছজিদৰ পৰা ৰামৰ মূৰ্তিটো বাহিৰলৈ উলিয়াই আনিব লাগে আৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব লাগে। আৰু তেতিয়া কে নেয়াৰে কৈছিল যে এয়া কৰাটো অসম্ভৱ, মই যদি এনেকুৱা কৰিবলৈ যাওঁ মোকেই মাৰি পেলাব। তেনেকৈ কৈছিল জৱাহৰলাল নেহৰু। তাৰ পাছৰ পৰা সেই মছজিদ ৰাম মন্দিৰৰ কাহিনীটো এটা পলিটিকেল ইছ্যু হৈ গ'ল। তো তেনেকৈ হিন্দু আৰু মুছলমান দুটা ভাগ হ'ল। হিন্দুৱে কোৰ্টত কেছ কৰিলে, মুছলমানেও কোৰ্টত কেছ কৰিলে। হিন্দুৱে কৈছিল ইয়াত আগৰ পৰা ৰাম মন্দিৰ আছিল, তো আমি ৰামৰ পূজা কৰিম। তো মুছলমানসকলে কৈছিল এইটো কেনেকৈ হ'ব, ইয়াত আমি মছজিদত হেৰি কৰি আহিছোঁ, মছজিদ হ'ব। তো তেনেকৈ কেছ চলি থাকিল। আৰু আপোনালোকে জানে ভাৰতবৰ্ষত ধৰ্মক লৈ বহুতে পলিটিক্স কৰে। তো তেনেকৈ এইটো পলিটিকেল ইছ্যু হৈ গ'ল। তো কিছুমানে হিন্দুক ছাপোৰ্ট কৰিলে, কিছুমানে মুছলমানক ছাপোৰ্ট কৰিলে। তো এনেকৈ এইটো পলিটিকেল ইছ্যু হৈ গ'ল। তো এনেকৈ চলি থাকিল বহু বছৰলৈকে। তো 1986 চনত কোৰ্টত এটা কেছ হ'ল যে ৰাম মন্দিৰৰ গেট অপেনিং কৰি দিব লাগে। তো ৰাজীৱ গান্ধীয়ে 1 ঘণ্টাৰ ভিতৰত ৰাম মন্দিৰৰ গেট অপেন কৰিছিল 1986 চনত। সেই সময়ত সেইটো বিৰাট ডাঙৰ নিউজ আছিল। আৰু যেতিয়া 89ত বিজেপি চৰকাৰ আহিল, তেতিয়া লালকৃষ্ণ আদৱানীয়ে এটা ৰথ যাত্ৰা কৰিম বুলি কৰিলে। গুজৰাটৰ সোমনাথৰ পৰা একদম অযোধ্যালৈকে। আৰু এনেকৈ যাত্ৰাটোৱে পুৰা হাংগামা লগাই দিলে দেশত। যি ঠাইৰে যায় তাতেই কাজিয়া, সংঘৰ্ষ, হিন্দু মুছলিমৰ সংঘাত তাতে। আৰু এনেকৈ যাত্ৰাটো গৈ বিহাৰত লালু প্ৰসাদ যাদৱে যাত্ৰাটো স্থগিত কৰি দিলে আৰু লালকৃষ্ণ আদৱানীক গ্ৰেপ্তাৰ কৰি দিলে। আদৱানীক গ্ৰেপ্তাৰ কৰাৰ সময়তে আন কিছুমান হিন্দু সমৰ্থকে মছজিদৰ ওপৰত উঠি ৰামৰ ঝণ্ডাখন উৰুৱাইছিল। তো আৰু সেই সময়ত মুলায়ম সিং আছিল উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ। তো তেওঁ সেই গোটেই কাজিয়া বুলিয়ে কৈছোঁ, গোটেই কাজিয়াখন ৰখাৰ কাৰণে গুলীচালনা কৰিছিল। আৰু সেই গুলীচালনাত 5জন মানুহ নিহত হৈছিল। ভাৰতক উত্ৰাৱল কৰি তুলিলে। গোটেই ভাৰত জাগ্ৰত হৈ উঠিল এই নিউজটোৰ পৰা। নেক্সট 2 বছৰমান এই ঘটনাটোক লৈ পুৰা সমগ্ৰ দেশতে পুৰা হিন্দু মুছলমানৰ সংঘাত চলি থাকিল। আৰু 1992 চনত 2 লাখ সমৰ্থনকাৰী বুলিয়ে কৈছোঁ, 2 লাখ সমৰ্থনকাৰীয়ে বাবৰি মছজিদটো গৈ ভাঙি দিছিল। বাবৰি মছজিদৰ যি গুম্বক আছে, গুম্বককেইটা ভাঙি দিছিল। আৰু তাৰপিছত এখন আৰু ডাঙৰ সংঘাত, আৰু সেই সংঘাতখন আৰু ডাঙৰ হৈ গ'ল। তো সেই সময়ত বহুত হিন্দু মুছলমানৰ কাজিয়াত বহুত মানুহৰ মৃত্যুও হৈছিল। আৰু সেই ঠাইতে নহয়, বিভিন্ন ঠাইত হিন্দু মুছলিমৰ কাজিয়াৰ সৃষ্টি হৈছিল সেইখিনি সময়ত। আৰু বিভিন্ন ঠাইত হিন্দুৰ মন্দিৰ ভাঙিছিল, হিন্দুৰ দোকান চোকান যিবিলাক আছিল মুছলমানসকলে সেইবিলাক ভাঙিছিল। আৰু যেতিয়া 2002 চনত অটল বিহাৰী বাজপেয়ী চৰকাৰ আহিল, তেতিয়া হিন্দু পৰিষদে ক'লে যে এতিয়া মন্দিৰ বনাব লাগে।
তো চৰকাৰেতো তেনেকৈ মন্দিৰ বনাব নোৱাৰে, কাৰণ কোৰ্টত দুটা কেছ চলি আছে। তো তেতিয়া যিহেতু চৰকাৰে মন্দিৰ নবনালে, তো বিশ্ব হিন্দু পৰিষদে বহুত মানুহ লৈ গ'ল আৰু তাত তেওঁলোকে এটা মন্দিৰ বনালে। আৰু যেতিয়া তেনেকৈ মন্দিৰ বনাই ট্ৰেইনত উভতি আহি আছিল, মন্দিৰটো বনাই কিনে এতিয়া উভতি আহি আছিল মানুহবিলাক, তো ট্ৰেইনতে আৰু এখন কাজিয়া হ'ল। এটা ষ্টেচনত সেই ট্ৰেইনখনেই জ্বলাই দিয়া হৈছিল আৰু সেই ট্ৰেইনখনত 58জন মানুহৰ মৃত্যু হৈছিল। জিঅ'লজিকেল ডিপাৰ্টমেণ্টৰ ৰিপৰ্টছে এটা সিদ্ধান্ত দিলে যে 12-13 শতিকাত সেই ঠাইত ৰাম মন্দিৰ আছিল। 2010 চনত এটা কোৰ্টৰ পৰা নিৰ্দেশ আহিল যে 12-13 শতিকাত এই ঠাইত ৰাম মন্দিৰ আছিল। 2019 চনৰ 9 নৱেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দিলে যে 2.77 একৰ মাটি হিন্দুক দি দিয়া হ'ব ৰাম মন্দিৰ নিৰ্মাণৰ বাবে, আৰু মুছলিমক দিয়া হ'ব তাৰ কাষতে 5 একৰ ঠাই, যিটো মছজিদ বনাবলৈ দিয়া হ'ব। হ'ল এইটো একদম সঠিক সিদ্ধান্ত আছিল। তো সেইবাবে একো কাজিয়া পেচাল নহ'ল। তো এনেকৈ চলি থাকিল। সেই 2.77 একৰ ঠাইতে এতিয়া ৰাম মন্দিৰটো বনাই আছে মানে বনোৱা হ'ল আজি 22 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব এই মন্দিৰটোত। তো বহুত ঠাইৰ পৰা ইনফৰমেশ্যন কালেকশ্যন কৰি এই ভিডিঅ'টো বনালোঁ। তো ইয়াত ক'ৰবাত কিবা ভুল হ'বও পাৰে, তো ভুলখিনি দেখুৱাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থৈ দিব।